নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি লং জাৰ্ণিৰ কাৰণে ওলাই গৈছোঁ। আপোনালোকৰ সকলোৰে ব্লেছিং বিচাৰিছোঁ। মই অৰুণাচল প্ৰদেশত আজি 4 দিনমান ভ্ৰমণ কৰিবৰ কাৰণে পৰিয়ালৰ লগত গৈ আছোঁ। সকলোৱে ব্লেছিং কৰিব দেই। আমি গাড়ীত উঠি যোৱাৰ পাছত এনেকৈ নাচি বাগি আগবাঢ়ি গৈ আছোঁ। গামে শুই গৈছে। মোৰ ডাঙৰ জীয়াৰীয়ে গাড়ী চলাইছে। দুখন গাড়ী লৈ গৈছোঁ আমি। বোৱাৰীয়ে এটা চলাইছে, এটা মোৰ ডাঙৰ জীয়াৰীয়ে চলাইছে। মিউজিকখিনি আপোনালোকক শুনাব নোৱাৰিলোঁ, কাৰণ কপিৰাইটৰ ভয়ত এইখিনি ইমোট কৰিব লগা হ'ল। এনেকৈ বহুত ফূৰ্তিৰে আমি আগবাঢ়ি গৈ আছোঁ। অৱশেষত চাৰিআলি পোৱাৰ আগতে এটা কেফিত, নামেৰি কেফি বুলি জনাজাত এটা কেফিত আমি চাহ খাব সোমাইছোঁ। এয়া সুন্দৰ পৰিষ্কাৰ এটা কেফে। আমি ভিতৰলৈ গৈ আছোঁ। ভিতৰৰ পৰিৱেশখিনি চাওকচোন, সুন্দৰকৈ চাফা কৰা আছে। আগতে বুকিং কৰি থোৱা এটা চেয়াৰত আমি এটা টেবুলত বহি গৈছোঁ পৰিয়ালে। প্ৰথমে মই বহিছোঁ। তাৰপাছত এয়া খাদ্য সম্ভাৰেৰে আমাক আপ্যায়ন কৰিছে কেফিটোৱে। চাহ খাইছোঁ আমি। আৰু এয়া দেশীয় পুৰি অলপ খাই চালোঁ। প্ৰথম অৱস্থাত একো বুজি নাপালোঁ। পাছৰবাৰ আকৌ ট্ৰাই কৰিছোঁ। এইবাৰ গম পালোঁ সুন্দৰ সোৱাদযুক্ত। কিছু বিধে আমাৰ ঘৰৰ পৰিয়ালসকলে যাক যেনেকৈ খাবলৈ ভাল পায় এনেকৈ খালোঁ। তাৰপাছত আমি অৰুণাচললৈ বুলি আগবাঢ়ি গৈ আছোঁ। এয়া নামেৰি অভয়াৰণ্যৰ মাজেদি আমি পাৰ কৰি গৈ আছোঁ। ইয়াত বোলে অলপ আগৰ পৰা ফৰেষ্টে কেমেৰা ল'ব নিদিয়ে। বন্ধু বান্ধৱীসকল, মোৰ অৰুণাচলৰ যোৱাৰ প্ৰধান উদ্দেশ্য হ'ল অকল চিনেৰি চোৱা বা ওচৰতে বছৰমান ল'ৰা ছোৱালীবিলাকক কাষতে পাওঁ। গতিকে এই দিনটো মোৰ কাৰণে বহুত আনন্দৰ দিন। সেয়ে মই ল'ৰা ছোৱালীকেইটাকে এসপ্তাহমান চবকেইটাৰ লগত বছৰত মই এবাৰ ফুৰিবলৈ যাওঁ। গতিকে এনেকৈ সুন্দৰ সুন্দৰ ৰাস্তাবোৰ আমি উপভোগ কৰি আগবাঢ়ি গৈ আছোঁ। ক'ৰবাত ঘন জংঘল, ক'ৰবাত পাহাৰ, ক'ৰবাত আকৌ কুঁৱলী, ক'ৰবাত বৰষুণ, তেনেকৈ। আমাৰ গামেও বাহিৰৰ দৃশ্যবোৰ উপভোগ কৰিছে। আৰু আমাৰ এই টিকিলিজনীৰ কথা ক'বই নালাগে, ধুনু। ইপিনে চাইডে এনেকৈ আমি আগবাঢ়ি গৈ আছোঁ। ধুনুক পাছফালে চাবলৈ দি কেমেৰাটো ভাল লাগিছে। হ'ব দিয়ক। সুন্দৰ সুন্দৰ ৰাস্তা। এয়া মোৰ কনিষ্ঠ কইনাই ধুনু কাবতি। এই সীমাৰতবোৰ আমি পাই গৈছোঁ আৰু দেই। কি লিখিছিলে ভালকৈ চাবই নোৱাৰিলোঁ। কেমেৰাৰ গাড়ীৰ ওপৰেদি সকলোখিনি মনিব নোৱাৰি। এনেকৈ আমি গৈ আছোঁ আৰু অৱশেষত প্ৰথমটো ৱাটাৰফল লুমুং ৱাটাৰফল চাই আমি চাবলৈ অকণ ভিডিঅ' কৰিলোঁ। এনেকৈ আমি আবেলালৈকে আগবাঢ়ি গৈ আছোঁ। লুমুং ৱাটাৰফল অৱশেষত আমি কামেং নদীৰ পাৰত ৰিল এটা বনালোঁ। বন্ধু বান্ধৱীসকল, মই এয়া দুনু ব্লগত এইটো আপলোড কৰিম দেই। বন্ধু বান্ধৱীসকল, এটা ব্লগ মানুহে বহুত দেৰিকৈ চাব নোৱাৰে। সেয়ে মই অৰুণাচল মোৰ 4 দিনীয়া ভ্ৰমণটো খণ্ড খণ্ডকৈ দেখুৱাম। 3 দিনৰ মূৰে মূৰে 5 মিনিটৰ দেখুৱাই যাম।